ভাবিছে ইমান বেমাৰ এটু বেমাৰহে সামনে সিটু বেমাৰহে সামনে মানে মাথা মোৰ কাম নাইকিয়া হৈ গৈছে মানে বানটো বহুত ওখ নহয় ৰিপৰ্ট কৰিবলৈ যাওঁতে আমাৰ ইমান বেছি কষ্ট হৈছে আপোনালোকক ক'ব নোৱাৰো এনেকৈ মন চন ভাগি গৈছে মোৰ কান্দু লাগি গৈছে ইমান বেছি মানে কিবা লাগি গৈছে হে এভৰিৱান গুড মৰ্নিং কি খবৰ সকলোৰে নিশ্চয় ভালে চাগে আৰু মোৰ অন্য এটা ভ্লগলৈ সকলোকে স্বাগতম জনাইছোঁ আৰু এয়া বজাৰলৈ যাব ওলাইছোঁ আমাৰ গাঁৱতে আৰু গড়মাৰী গাঁৱতে বজাৰ হয় সপ্তাহী আৰু বিহু বজাৰ সেইকাৰণে কৰিব যাওঁ হৈছে আৰু অকণমান সময় কি কৰিছে অঁ হা কিটো দেহাক কাপোৰ দুযোৰমান কিনি দিম আৰু মই নাইটি এটাহে লওঁ নে কি লওঁ আৰু চাই ল'ম আৰু কুৰ্তাহে পাওঁ নে নাইটিহে পাওঁ লৈ ল'ম এটা হ'লে আৰু সেয়াই বিহু বজাৰ আমাৰ আৰু এইফালে এতিয়া বজাৰ কৰিবলৈ আহিছোঁ দিয়ে বৌ আগত গৈ আছে মানুহৰ ঘৰৰ চুকে আহি আছোঁ ৰাস্তা দি গ'লে মানে বহুত বেছি দূৰ হয় সেইকাৰণে মানুহৰ ঘৰৰ চুকে বাদ দি লৈছোঁ এফালে গ'লে মানে ওচৰে হয় আমাৰ ইয়াৰ পৰা মানুহৰ ঘৰৰ চুকে প্ৰতি সোমবাৰে সপ্তাহত এবাৰ হয় মানে বজাৰ আজি বিহু বজাৰ দিছে আৰু দেহাৰ কাৰণে কাপোৰ দুযোৰমান ল'ম হাফ স্পৰ্টিং আৰু মই কি পাওঁ মোৰ কাৰণে ল'বৰ কাৰণে লওঁ আৰু সেয়াই আৰু বিহু আমাৰ আৰু আপোনালোকৰ ফালে বিহু লাগিছেনে নাই বাৰু কমেণ্ট কৰি জনাব বিহু লাগিবই নিশ্চয় সকলোতে আৰু বিহু বুলি আজি ৰাতিপুৱা সোনকালে কাপোৰো ধুলোঁ গোটেই মানে পৰ্দাবিলাক ধুলোঁ আমাৰ ৰুমটো পৰ্দাবিলাক আছে ধুবলৈ সেইবিলাকো ধুব লাগিব এতিয়া বজাৰৰ পৰা আহোঁগৈ গৈ পেলাই আপোনালোককো দেখাই থাকিম চাই থাকিব ধুনীয়াকৈ আৰু ইহঁত দুইজনী ইমান স্পীড যায় মই বেছি স্পীড খোজকাঢ়িব নোৱাৰোঁ ইমান স্পীড যাওঁ বজাৰৰ পালোঁ আহি আমি ইয়াতে বজাৰ হয় আমাৰ সোমবাৰে ষ্টাইল হয়কেনো শুই তাত দেখা নিচিনা অলপ সৰু হ'ব বানটো বহুত ওখ নহয় দেখা আৰু অলপ চাওঁ ডাঙৰ এইটো অলপ কিমাননো দাম 250 বোলে 150 দিম হ'ব দিয়ক বিহুদিন কিবা এটা ৰেহাই নিদিওঁ নে বিহুদিন কাৰণে 300 টকা দাম পোৱা নাই আমি এটা 300 চাওঁ সেইকাৰণে কমাই দিব লাগে আকৌ ন চিনাকিৰ কাৰণে বোলে চিনি পায় মই সদায় নাহোৱে বজাৰত সেইকাৰণে চিনি নাপায় বেলেগ ৰাইজে কিন্তু চবেই চিনি পায় অঁ বেলেগ ৰাইজৰ চবত দিয়ক হ'ব দিয়ক দেখুৱাওক দিয়ক ভাইটিয়ে চিনি পোৱা নাই হয় মানে মই নাহিলেও আমাৰ ভণ্টি আহিয়ে থাকে নহয় তাইক চিনি পায় যেতিয়া ন বেলেগ দিব 10 টকা এটা বেছি দিম দিয়ক হ'বনে 170 টকা দিম এইফালে কোন এইযোৰ কাপোৰ লৈ ল'লোঁ দেখাৰ কাৰণে আৰু এয়া বজাৰখন অলপমান আপোনালোকক দেখাই দিছোঁ আমাৰ গড়মাৰী গাঁৱৰ বজাৰখন ভণ্টি এটাই কাপোৰ কিনিব গৈ আছে মোৰ কাৰণে দেখাই এযোৰ লৈছোঁ আৰু কি পাওঁ লৈ ল'ম আৰু আকৌ কাপোৰ চাই আছোঁ ভাল লাগিছে এযোৰ আৰু এযোৰ চাওঁ ইয়াতে ভাল কাপোৰ আছিলে তাতকৈ তাত অলপ বেছিকৈ দাম ল'লে 150 টকাতে পাইছোঁ এনেই 170 টকা দি আনিলোঁ এইটো ফুটা এটাই আছে তথাপিও একেটা কালাৰকেইটা ভাল লাগিছে ন এইটো লৈছোঁ কালাৰ ভাল লাগিছে সদা নাইচোন দুযোৰ লওঁ আৰু দে
এইফালে আছে শাক পাচলি বজাৰ ইয়াতে শাক পাচলি বজাৰ বৌয়ে কিনিব শাক পাচলি আমি নিকিনো আৰু বৌৰ লগত আহিছোঁ যিহেতু আমি কাপোৰ কিনিবলৈ আহিছোঁ এই ইয়াতে শাক পাচলি যি আছে চব পায় আৰু আমি এতিয়া বজাৰ কৰি আহিলোঁ সেয়া কাপোৰ এইখোপা লৈ আহিছোঁ কি লৈ আহিছোঁ আপোনালোকৰ ঘৰত দেখাম কি চামুচ পৰিলে কিহেদি খাবি এতিয়া আইচক্ৰীম খাই খাই ঘৰলৈ গৈ আছোঁ ইমান গৰম লাগিছে মানুহৰ ভিৰ যে তাত বহুত বেছি গৰম এতিয়া আইচক্ৰীম খাই লওঁ এয়া কাপোৰ লৈ আহিছোঁ ঘৰত গৈ দেখাম কি আনিলোঁ ইফালে ঘৰৰ পালোঁ আহি পেলাই ভাবিছোঁ আপোনালোকক কি কিনিলোঁ দেখাই দিওঁ অকণমান কাপোৰ আৰু এইফালে দেহাৰ কাৰণে কিনিলোঁ স্পৰ্টিং পেণ্ট এইটো স্পৰ্টিং এইটো পেণ্ট দেহাৰ কাৰণে আমি ধেৰ কাপোৰ আনিলোঁ দেই আৰু এইটো হাত কাটা এইটো হৈছে পাৰ পেণ্ট দুযোৰ আৰু এইযোৰ য়েল্ল' কালাৰ য়েল্ল' আৰু বগা এযোৰ মোৰ বেছি ভাল লাগিছে এইযোৰ কিন্তু লেতেৰাহে কৰিব আৰু খোৱাওঁতে এযোৰ বেছি ভাল পাইছোঁ মই 3 যোৰ আনিলোঁ দেহাৰ কাৰণে আৰু মোৰ কাৰণে আনিলোঁ নাইটি এটা লৈ আহিলোঁ আৰু পেণ্ট এটা হাজবেণ্ডৰ কাৰণে স্পৰ্টিং এটা আনিছিলোঁ সেইটো হেৰি হ'লে তাত টাইট হ'লে সলাই দিব বোলে এইকেইটা আনিলোঁ এয়াই আমাৰ বিহু বজাৰ হেল্ল' এভৰিৱান গুড মৰ্ণিং আৰু এয়া পৰ্দা খুলিব ওলাইছোঁ এতিয়া মই আজি মানে এইবিলাক চব ধুই দিব লাগিব যোৱাকালি টিভি ৰুমৰ পৰ্দাবিলাক ধুই দিলোঁ আজি আমাৰ ৰুমৰবিলাক ধুই দিওঁ বিহু কাপোৰ আপোনালোকে ধুইছেনে নাই কমেণ্ট কৰি জনাব দেই এয়া টেষ্টা লৈ আহিছোঁ খুলিবৰ কাৰণে আইও লগে পোৱা নাই চাব মানুহ যে ডিং দি খুলিব লগা হৈছে এই পৰিলে যে নটটো Gana. Aza. Gui namaiba. Ei gui mas setote beya de deha. Bostu eta khwaba olale ki gui mai die janu. Aru kali eru bozar pora ana naiti to aji pindi loisu. Aga ruti khwa. Oman khwai disu bhaji khini jola dile je. ভাজিনি জ্বলা খাব নোৱাৰিব তোমাক দেৰিকে খুৱাই দিম দিয়া আজি খাব নালাগে জ্বলা তা খাওঁ উঠি আছে তাক দাঙি ল'ব লাগে মানে খুৱাই থৈ দিছোঁ যে খাওঁ উঠি আছে কাপোৰ ধুলোতে টাইম লাগিলে আৰু এইবোৰে হৈছে দেহাৰ ৰিপৰ্টবিলাক ডক্টৰে চোৱা ৰিপৰ্টবোৰ আৰু আমি আকৌ যাব লাগিব কাৰণ আমাৰ কাম হোৱাই নাই আৰু বাকি আল্ট্ৰাসাউণ্ড কৰিবলৈ আছে 2-3টা মানহে হৈছে আৰু বহুত আল্ট্ৰাসাউণ্ড আছে কৰিবলৈ আৰু এইখিনি হৈছে ডক্টৰ ৰিপৰ্টবিলাক যিবিলাক ডক্টৰে চাইছিলে আৰু আমি ফাৰ্ষ্ট দেখাইছিলোঁ পেডিয়াট্ৰিকত বাচ্চা বিভাগত পেডিয়াট্ৰিকৰ পৰা দেখাব দিলে নিউৰলজিৰ পৰা আকৌ দেখাব দিলে আমাক কাৰ্ডিঅলজিৰ পৰা আকৌ দেখাব দিলে আমাক এন্ড্ৰলজিৰ পৰা MRI কৰিবলৈ দিছে পেটৰ এক্সআই কৰিবলৈ দিছে আৰু তেজৰ ৰিপৰ্ট কেইটামান কৰিবলৈ দিছে তাৰ লগতে আকৌ দিছে MRI কৰিবলৈ পিছত আকৌ হাতৰ এক্সআই এটা কৰিবলৈ দিছে এইটোৱে হৈছে হাতৰ এক্সআইটো এয়া হাতখন অকনমান বেকা হৈ আছে দেহাৰ ভাগৰ কাৰণ তা হাতখন অকনমান বেকা আৰু এইটো ৰিপৰ্ট কৰিবলৈ যাওঁতে আমাৰ ইমান বেছি কষ্ট হৈছে আপোনালোকক ক'ব নোৱাৰো সৰু ল'ৰা-ছোৱালীক এক্সআই আৰু আল্ট্ৰাসাউণ্ড কৰা বুলি ক'লে বহুত বেছি অসুবিধা হয় কৰিব নিবিচাৰে তাতে আমাৰ দেহাৰ নাৰ্ভৰ প্ৰবলেম আছে হাতবোৰ কুচ খাই থাকে মানে হাতবোৰ মেলি দিব নিবিচাৰে হি বহুত কষ্ট কৰিছো মানে এটো এক্সআই কৰিব লওঁতে নাৰ্ছনিকে যদি মানে কৈছিলে মানে বাইদেউ নহব এনেকে হাতখন ধুনীয়াকে এনেকে মেলি দিব লাগিব নহলে মানে চেকআপটো কৰিবই নোৱাৰিম বুলি কৈছিল তাৰপিছত মই কৈছো মেম অকমান সময় টাই কৰো ৰবকচোন অকনমান কষ্ট কৰি চাওঁ আজি যদি নহয় আকৌ আমি বেলেগ এদিন আহিব লাগিব আৰু সদায় যদি এনেকৈ হয় কৰাই নহব অকমান চেষ্টা কৰো বুলি কৈছো আৰু হাজবেণ্ডে দেহাক বাহুত ধৰি বলে এনেকে কুলাতে বহাই লৈ আছে বহুত চেষ্টা কৰিছো হাতখন মেলি দিবলৈ দুবাৰ তিনিবাৰ কেনসেল হৈ গৈছে আৰু সকলো এটা টাইম থাকে মানে আল্ট্ৰাসাউণ্ড কৰা বহুত আকৌ পেশেন্ট বাহিৰত ৰখি আছে কৰিবলৈ দেহা হলে আৰু সোমাই যাম বুলি কিন্তু তেনেকৈ মানে টানো পায় অলপ তথাপিও মই মানে কৈছো আৰু অলপ সময় মই চেষ্টা কৰো বুলি নকৰিলেতো নাও দিগদাৰ হ'ব আমাৰ
তাৰপিছত বহুত চেষ্টা কৰাৰ পাছত মানে সি একদম হাতখন এনেকৈ মেলি দিব লাগে, কোচ খাই আনে, হাতখন মেলি দিব লাগে, কোচ খাই আনে, হাতখন মেলি দিওঁ আকৌ কোচ খাই আনে, সেনেকৈ 2-3বাৰমান কেঞ্চেল হৈছে। লাষ্টত মানে বহুত চেষ্টা কৰি লাহে লাহে মই হাতখন মেলি দিছে, অকণমান সময় ৰখিছে আৰু হাতখন মানে মেচিনটোত দি পেলাই এনেকৈ ৰখি থাকিব লাগে, কিন্তু সি মানে এনেকৈ মুঠি মাৰি দিয়ে। তাৰপিছত বহুত চেষ্টা কৰি তাৰপাছত হাতখন এনেকৈ মেলি দিলে, মেলি দিয়াৰ পাছত ধুমাধুম কৰিবলৈ দিছোঁ, বাইদেউ বোলো জল্দি কৰক নহ'লে আকৌ হেৰি কৰিব। তাৰপিছত ধুমাধুম কৰি দিলে বাৰু। হাতৰ এক্সৰেটো কৰিলোঁ, হাতৰ এক্সৰেটো কৰাৰ পাছত আমি গ'লোঁ MRI কৰিবলৈ। MRI য'ত কৰে তাত সুধিলোঁগৈ আৰু ডেট ল'ব গৈছোঁ, কাৰণ MRIটো একেদিনাই নকৰে। MRI কৰিবলৈ হ'লে ডেট লৈ আহিব লাগে, ডেট ল'লে 3 দিন বা 4 দিনৰ মূৰত এনেকৈ ডেট দি দিয়ে, তাৰপিছত কৰিব লাগেগৈ। ডেট ল'ব গ'লোঁ, ডেট লওঁতে ক'লে যে হেৰি PSত দেখাওকগৈ আপোনালোকে বুলি ক'লে। PSলৈ গ'লোঁ, PSত যাওঁতে গোটেই দেহাৰ মানে জন্মৰ পৰা যিবোৰ ফাইল আছে গোটেই মানে হিষ্টৰীবিলাক চালে, দেহা সৰুতে কি হৈছিল, কেনেকুৱা হৈছিল, সকলোবিলাক চাই মেলিহে মানে পিছত ক'লে আৰু হেৰি হাৰ্টৰ প্ৰব্লেম থকা কথাটো গম পালে। মানে দেহাৰ যেতিয়া চকু অপাৰেশ্যন হৈছিল তেতিয়া তাৰ হাৰ্টত ফুটা আছে বুলি কৈছিল, আৰু সেই হাৰ্টত ফুটা থকাৰ কাৰণে চকু অপাৰেশ্যন কৰাও ৰখি গৈছিলে। আৰু সেইদিনা মই বহুত বেছি কান্দিছিলোঁ, কাৰণ ফাৰ্ষ্ট টাইম গম পাইছিলোঁ যে দেহা হাৰ্টৰ ফুটা থকা বুলি। এতিয়া কি হ'ব, চকু অপাৰেশ্যনো কৰিব লাগে, হাৰ্টৰো ফুটা থাকে, হাৰ্টৰ ফুটা থাকিলে এতিয়া চকু অপাৰেশ্যনো নকৰে। মানে বহুত টেনশ্যনত পৰি গৈছিলোঁ গৈ, মানে বহুত বেছি সেইদিনাখন দুখ লাগিছে, কান্দিছোঁ খুবকৈ। আৰু তাৰপিছত হাৰ্টৰ ডক্টৰক দেখাব দিলে। হাৰ্টৰ ডক্টৰক দেখুৱাৰ পাছত হাৰ্টৰ ডক্টৰে ক'লে কিছুমানে সৰু ল'ৰা ছোৱালীবোৰৰ হাৰ্টত ফুটা থাকে, ডাঙৰ হৈ অহাৰ লগে লগে ফুটাটো নিজে নাইকিয়া হৈ যায় বুলি ক'লে। আৰু যেতিয়া হাৰ্টৰ ডক্টৰে চাইন দিছে অপাৰেশ্যন কৰিব পাৰিব বুলি, তেতিয়াহে চকু অপাৰেশ্যন কৰিছে দেহা। চকু অপাৰেশ্যনটো বা হ'লেই তেনেকৈ। তাৰপিছত এতিয়াতো তাৰপাছত মানে চকু অপাৰেশ্যন কৰাৰ পাছত ডক্টৰে আমাক কৈছিলে মানে যে 6 মাহৰ পিছত তোমালোকে আকৌ এটা আল্ট্ৰাচাউণ্ড কৰিবা হাৰ্টৰ বুলি। কিন্তু আমি মানে তেতিয়া কৰাই নহ'লে, তাৰপিছত ভাবিছিলোঁ কৰিম বুলি মানে থাকি গ'লে। তাতে আকৌ চকু অপাৰেশ্যন হৈ আহিছিলেহে, তাৰ লগতেতো যাবও নোৱাৰোঁ কৰিবলৈ, বাহিৰত ধূলি বালি সোমাব চকুত, আকৌ ইনফেকশ্যন হ'ব বুলি ভয়তে মানে আমি তেনেকৈ বহুত দিন মানে দেহাক বাহিৰলৈ ওলোৱাই নাছিলোঁ চকুটোৰ কাৰণে। আৰু তেনেকৈ আল্ট্ৰাচাউণ্ডটো ৰখি গৈছিলে তাৰ, আৰু কৰিম বুলিয়ে এতিয়ালৈ মানে এনেকৈ থাকিলেই। এতিয়াতো আকৌ মানে তাত গম পালে, বা আগৰ ৰিপৰ্ট আকৌ কৰা নাই বুলি গম পালে তো হাৰ্টৰ মানে এক্সৰেটো। সেইকাৰণে মানে এতিয়া আকৌ হাৰ্টৰ টেষ্ট কৰিবলৈ দিছে, হাৰ্টৰ মানে আল্ট্ৰাচাউণ্ড এটা কৰিব দিছে। হাৰ্টৰ আল্ট্ৰাচাউণ্ডটো কৰিলেহে মানে আমি MRI কৰিবলৈ পাৰিম, কাৰণ আজিকালি MRI কৰিলে হেনো সৰু ল'ৰা ছোৱালীক মানে টোপনি যোৱা বেজী দিয়ে, আৰু বেজী দিয়ে মানে এনেষ্টেচিয়ানে বেজী দিয়ে। সেইকাৰণে বেজী দিয়াৰ কাৰণে আকৌ টোপনি যোৱা বেজীটো দিলে মানে সাৰ পাবও লাগিব। সেইকাৰণে আৰু দেহাহঁতে যিহেতু বহুত বেছি দুৰ্বল, সেইকাৰণে মানে আকৌ 2টা টেষ্ট কৰিব দিছে এনেষ্টেচিয়ানৰ পৰা, মানে যাতে একো প্ৰব্লেম নহওক বেজীটো দিয়াৰ পাছতো। মানে MRI কৰিলে কিছুমান ল'ৰা ছোৱালীয়ে ভয় খায় খুব মেচিনটোৰ ভিতৰত সোমাই যাবলৈ, আৰু লচাই দিয়ে, তাত মানে অসুবিধা হয়, সিহঁতৰো টাইম লছ হয়, কাৰণ বহুত পেচেণ্ট থাকে ন MRI কৰিবলৈ। সেইটো কাৰণে মানে বেজী দি লোৱা হয়। আৰু তাৰ কাৰণে 2টা চেকআপ কৰিবলৈ দিছে, তেজৰ কিবা দিছে চাগে, সেইকেইটামান ভালকৈ নাজানো। আকৌ আমাক মানে এনেষ্টেচিয়ানৰ পৰা হাৰ্টৰ ডক্টৰৰ ওচৰত যাব দিলে। হাৰ্টৰ ডক্টৰৰ ওচৰত গৈ আমি গোটেইখিনি কথা ক'লোঁ আৰু এনেকুৱা প্ৰব্লেম বুলি। তাৰপাছত সিহঁতে আমাক হাৰ্টৰ ৰিপৰ্ট এটা কৰিব দিলে, ইক'। তাৰপাছত ECG এটা কৰিবলৈ দিলে। নেক্সট ভিডিঅ'ত আপোনালোকক দেখাইছোঁৱে ECG কৰা আপোনালোকে দেখিছে যিসকলে সম্পূৰ্ণকৈ ভিডিঅ'টো চাইছে। ECG কৰিলোঁ। যেতিয়া আমি হাৰ্টৰ ৰিপৰ্টটো কৰিবলৈ গৈছিলোঁ তেতিয়ালৈ মানে বহুত বেছি ফৰ্ম হৈ গ'লে, জমা ল'লে। আগতীয়াকৈ মানে 10টামান বজাৰ আগতে মানে হাৰ্টৰ ৰিপৰ্টবিলাক জমা লৈ লয়। তাৰপিছত আৰু কোনোবা গ'লেও মানে আল্ট্ৰাচাউণ্ড নকৰে হাৰ্টৰ, সদায় বহে, কিন্তু মানে আমি অলপ টাইম লেট হ'ল আমি যোৱা। আমি ৰাতিপুৱা সোনকালে গৈছিলোঁ, তেতিয়া কোৱা নাই আমাক এনেকৈ হাৰ্টৰ টেষ্ট কৰিব লাগিব বুলি। সেইকাৰণে আমাৰ দেৰি হ'লে কৰিব নোৱাৰিলোঁ, সেইকাৰণে ঘৰলৈ গুচি আহিলোঁ। আকৌ মানে এতিয়া MRIটোও কৰিব নোৱাৰিলোঁ, সেইকাৰণে MRIটো ডেট লৈ আহিব নোৱাৰিলোঁ, যিহেতু আমি হাৰ্টৰ ৰিপৰ্টটো কৰিলেহে মানে সিহঁতে চাই মেলিহে মানে আমাক MRI কৰিবলৈ মানে দিব। আৰু এতিয়া হাৰ্টটোৱে কৰিব নোৱাৰিলোঁ, সেইকাৰণে MRIও ডেট লৈ আহিব নোৱাৰিলোঁ। তাৰ কাৰণে আকৌ আমি যাব লাগিব, MRI ডেট ল'ব যাব লাগিব, আকৌ MRI কৰিবও যাব লাগিব। আৰু পেটৰ আল্ট্ৰাচাউণ্ড দিছে, আৰু কিবা কিবি তেজৰ পৰীক্ষা দিছে, সেইবোৰো কৰিব লাগিব। পেটৰ চেকআপ এটা দিছে, সেইটো খালী পেটতে কৰিব লাগিব, ঘৰৰ পৰা একো নোখোৱাকৈ যাব লাগিব। আৰু সেইটো কাৰণে আমাক এডমিট কৰিম বুলিও কৈছিলে। আমিতো এডমিট হ'ম বুলি যোৱা নাছিলোঁ, ঘপককৈ এডমিট কৰোঁ বুলি ক'লে। এতিয়া নোৱাৰোঁ, গাড়ী লৈ গৈছোঁ, তাতে একো খোৱা বস্তুও লৈ যোৱা নাই ঘৰৰ পৰা দেহাৰ কাৰণে। সি য'তে ত'তে খাবও নোৱাৰে, আৰু
তাৰ একো কাপোৰ চাপোৰ লৈ যোৱা নাই, সেইকাৰণে আমি এডমিট নহওঁ বুলি ক'লোঁ। তাৰপিছত ঘৰৰ পৰা আহিম বুলি ক'লোঁ, সেইকাৰণে আমাক 8 তাৰিখে মাতিছে মে' মাহৰ, তেতিয়া আমি যাব লাগিব। কিন্তু তাৰ আগতে আমি হাৰ্টৰ চেকআপটো কৰিব লাগিব আৰু হেৰি কৰিব লাগিব, তেজৰ পৰীক্ষা কেইটামান দিছে এনেষ্টেচিয়ানৰ পৰা, তাৰ সেইকেইটাও কৰিব লাগিব MRI কাৰণে। সেইকেইটা কৰিলেহে মানে চাই মেলি সিহঁতে MRI কৰিবলৈ দিব। সেয়া বহুত বেছি প্ৰব্লেম। আমি ভাবিছিলোঁ মানে আমি হাজবেণ্ডে মই ভাবিছিলোঁ কামটো মানে সহজতে হ'ব বুলি, কিন্তু বেছি দীঘলীয়া হৈ গৈ আছে। আৰু সেইবিলাক চাই মেলিহে মানে ডক্টৰে আমাক ধুনীয়াকৈ বুজাই মেলি ক'ব আৰু কি হৈছে কি নহৈছে দেহা। এনেইতো কৈছে আৰু তাৰ যিবিলাক সৰুৰ পৰা মানে মেডিচিন খাই আছে, যিহেতু এতিয়া 4 বছৰ হ'ল দেহা, 4 বছৰৰ পৰা মেডিচিন খাই আছে, সেইকাৰণে কিবা এটা এফেক্ট হৈছে আৰু। তাৰপিছত সেই মানে গোটেইবিলাক ৰিপৰ্ট চাই মেলিহে ডক্টৰে মানে কিবা মেডিচিন দিব পাব বা কিবা কৰিব। তো আপোনালোকক কেতিয়াবা ধুনীয়াকৈ বুজাই মেলি ক'ম, এতিয়া আমিও ভালকৈ বুজি লওঁ কথাবিলাক। হাজবেণ্ডে মই দেহাক থেৰাপি কৰিম বুলি এইখিনি পইচা গোটাই আছিলোঁ বহুত দিনৰ পৰা দুয়োটাই। মই ভিডিঅ' বনাই যিকেইটা পাইছিলোঁ সেইকেইটাও গোটাইছিলোঁ, আৰু হাজবেণ্ডেও মানে ভাড়া চাড়া মাৰি, গাড়ী ভাড়া চাড়া মাৰি তেনেকৈ কিবাকিবি কৰিবলৈ পইচা গোটাইছিলে মোৰ লগত। দুয়োজনে মিলি গোটাইছিলোঁ দেহাক থেৰাপি কৰিম বুলি মৰিগাঁৱতে। কাৰণ গুৱাহাটীত কৰিবলৈ গ'লেতো থেৰাপিটো বা GMCHত কমকৈ হয়, বেছি পইচা নলয়, 100 টকামানহে লয়। কিন্তু থাকা খোৱা সুবিধা নাই গুৱাহাটীত, বহুত বেছি পইচা লয়, সেইকাৰণে আমি গুৱাহাটীত কৰিব নোৱাৰোঁ। আমি দুয়োজনে ভাবিছিলোঁ পইচা কেইটামান গোটাই মৰিগাঁৱতে কৰিম বুলি বোলে, অহা যোৱা কৰিম, কম খৰচতে হ'ব আৰু মৰিগাঁৱত ফিজটো অকণমান কম, তাতে কৰিম বুলি ভাবি পেলাই গোটাই আছিলোঁ। কিন্তু মই ভাবিছিলোঁ হেৰি থেৰাপি নকৰাৰ আগতে তাই এইটো চেকআপ এটা কৰি থৈ আহোঁগৈ বুলি গৈছিলোঁ। 5,000 মানতে চাগে হৈ যাব বুলি ধুনীয়াকৈ গ'লোঁ দুয়োটাই, কিন্তু নহ'লে সেইটো। আমাৰ এতিয়ালৈকে 2 দিন গ'লোঁ একেৰাহে, 2 দিনত 10,000 টকা গ'লে। বহুত এক্সৰে কৰিবলৈ দিছে, বহুত ৰিপৰ্ট কৰিবলৈ দিছে, আৰু বহুত ডক্টৰক দেখুওৱা হৈছে, আৰু অহা যোৱা মিলি আমাৰ 10,000 মান গ'লে। আৰু বাকী আছে এতিয়া MRI কৰিবলৈ আছে, তেজৰ পৰীক্ষা কৰিবলৈ আছে, পেটৰ পৰীক্ষা কৰিবলৈ আছে, আৰু বহুত কিবা কিবি কৰিবলৈ আছে। সেইবোৰ কৰোঁতে আমাৰ আৰু কিমান যাব নাজানো, কিন্তু এতিয়া আমি মানে থেৰাপি কৰিবই নোৱাৰিম। আমি 5,000 মানতে হ'ব বুলি গৈছিলোঁ। তাৰপিছত এনেকৈ মানে জনা হয় আৰু অকণমান পইচা গোটাই মেলি পেলাই দেৰিকৈ গ'লোঁ হয়। কিন্তু এতিয়া কৰিলোঁ, এতিয়া আধাতে ৰখিবও নোৱাৰোঁ, কাৰণে যাবই লাগিব, উপায় নাই। মানে ভাবিছিলোঁ ধুনীয়াকৈ থেৰাপি কৰিম বুলি এইটো মাহতে, গোটাই আছিলোঁ, হৈছিলেগৈ ধুনীয়াকৈ। কিন্তু এতিয়া মানে দেহাৰ কাৰণে সহজ হ'লে আকৌ এইবিলাক বেমাৰ ওলোৱাৰ কাৰণে কি কৰিম আৰু, উপায় নাই। বহুত বেছি মানে ভাগি পৰিছোঁ চব ফালৰ পৰা। তেতিয়া মানে GMCHত মানে ইটোৰ পৰা সিটো ৰিপৰ্ট, সিটোৰ পৰা ইটো ৰিপৰ্ট, ইটো বেমাৰৰ পৰা সিটো বেমাৰৰ কথা ক'বলৈ ধৰিলে ডক্টৰে। মানে এনেকৈ মন চন ভাগি গৈছে, মোৰ কান্দো লাগি গৈছেগৈ, ইমান বেছি মানে কিবা লাগি গৈছেগৈ। ভাবিছোঁ ইমান বেমাৰ, এইটো বেমাৰহে চামনে সিটো বেমাৰহে চামনে, মানে মোৰ কাম নাইকিয়া হৈ গৈছে। মানে কিমান বেমাৰ আৰু চাম, আপোনালোকে ভাবিছা, সৰুৰ পৰা আজিলৈকে হস্পিটেলতে অনা নিয়াই কৰি আছোঁ। মানে কিমান কৰিম আৰু। নগাঁৱত গৈও মাজতে 2 মাহ থাকি আমি 60,000 টকা খেদি থৈ আহিছোঁ। 60,000 মান গৈছে আমাৰ নগাঁৱত থাকোঁতে। আৰু এতিয়াও মানে আৰু বেমাৰ ওলোৱাৰ কাৰণে এতিয়া 10,000 গ'লে, আৰু কিমান যাব নাজানো। সেইকাৰণে আমি থেৰাপিটো এতিয়া কৰিব নোৱাৰিমেই। এতিয়া থেৰাপিটো তাৰ কাৰণে বহুত বেছি ইম্পৰ্টেণ্ট হৈ আছে। সি যিহেতু এতিয়া 4 বছৰ হ'ল, এতিয়া ডাঙৰে হৈ আহিছে, থেৰাপিটো জল্দি কৰিলে বহুত বেছি ভাল। কিন্তু আমি সেইখিনিও কৰিব পৰা নাই, কি কৰিম এতিয়া, উপায় নাই। ইমানবোৰ টকা আমি ক'ত পাম, সেইটো আপোনালোকে ভাবিছা অকণমান। ইমান পইচা গ'লে ধনী মানুহৰো মানে এনেকুৱা অৱস্থা নাইকিয়া হৈ যাব। আমিনো কি আৰু মিডল ক্লাছ মানুহ, আৰু ইমান পইচা আমাৰ হাতত নাই। চ' সেইকাৰণে আমি ভাবিছোঁ বেমাৰটোকে দেখাই কৰি লওঁ, ভালকৈ ৰিপৰ্ট চিপৰ্ট হেৰি কৰি লওঁ, তাৰপাছত থেৰাপিটো কি হয় হ'ব আৰু। নোৱাৰিলেনো এতিয়া কি ক'ম, এতিয়া সিমানখিনি সামৰ্থ্যই নাই আমাৰ। তাকে আপোনালোকক কৈ দিলোঁ। পিছত আপোনালোকে ভিডিঅ'বোৰ চাই থাকিলে গম পাব কি হৈছে কি নহৈছে, সকলোবোৰ আপোনালোকক জনাই থাকিম। আমি মে' মাহৰ 8 তাৰিখে তাৰ পেটৰ এক্সৰে এটা আছে, সেইকেইটা নোহোৱাৰ আগতে আমি হাৰ্টৰটোৱে আৰু MRIটো কৰি আহিব লাগিব। তেতিয়াহে সেইকেইটা এক্সৰে কৰালৈকে আমাৰ সোনকালে তাৰ ৰিজাল্টটো পাম, ৰিপৰ্টবিলাক সেইবিলাক। তাৰপিছত সেয়া আৰু ইমান বেমাৰ, তাতে GMCHতে দেহাক মানে অকণমান সময় বহাই লৈ পেলাই দুয়োটাই বহি আছিলোঁ নহয়, তেতিয়া মানে নিজে ভাবি আছোঁ ইমান বেমাৰ। দেহাক কৈ আছোঁ, দেহাটো বোলো ইমান বেমাৰ, মই সঁচাকৈ মোৰতো জন্ম নিদিয়াই ভাল আছিলে বোলো, এনেকুৱা ভাবিছোঁ। মানে সন্তান নোহোৱাকৈ থকাই ভাল, তথাপিও মানে ইমান কষ্ট। মোৰতো কষ্ট বাদেই বাৰু, তাৰ কষ্টখিনি দেখিলে মানে বেছি বেয়া লাগে। তাক দাঙি লৈ ফুৰোঁতেও তাৰ বহুত কষ্ট হৈছে নহয়, তাৰ মানে বহুত বেছি বেয়া লাগে। আৰু মোৰ কথাটো কওঁতেও মানে ভিতৰৰ পৰা মোৰ মনটো কিবা লাগি আহিছে। মানে কি ক'ম আৰু, উপায় নাই।
এয়াই জীৱন হৈ গৈছে আমাৰ হস্পিটেলতে অহা যোৱা GMCHত আকৌ নতুন বিল্ডিং এটাও বনালে, তাতো ডক্তৰ বহে। পুৰণা বিল্ডিঙৰ পৰা আকৌ নতুন বিল্ডিঙত আহিব লাগে, নতুন বিল্ডিঙৰ পৰা আকৌ পুৰণা বিল্ডিঙত, তেনেকৈ মানে অহা যোৱা কৰি থাকিব লাগে। আৰু টুমটুমত আহিব পাৰোঁ, কিন্তু টুমটুমত সেইখিনি পৰা এইখিনিলৈকে 50 টকা লয়। সেইকাৰণে বোলো টুমটুমত অহা সলনি খোজকাঢ়ি যোৱাই ভাল বোলো, এনেই 50 টকা দিয়া সলনি সেই খোজকাঢ়ি আহিছোঁ। আহিলেও কি হ'ব, বহুত বেছি কষ্ট হৈছে, কিন্তু খোজকাঢ়িবই নোৱাৰা হৈ গৈছোঁ, হাত বিষ দুয়োটাৰে। সিও দাঙিব নোৱাৰা হৈ গৈছে, ময়ো দাঙিব নোৱাৰা হৈছোঁ। মইতো একদম হাতে এখাই দিয়া নিচিনা হৈ যায়, একদম কান্দিবই মন যায় মানে, বাটতে ৰখি পেলাই চিঞৰিয়ে কান্দিয়ে দিওঁ নেকি এনেকুৱা লাগি যায় মানে। দাঙিব নোৱাৰোঁ, পোৱালি এফালে বেমাৰহে, টেনশ্যন, কি কৰিম বাৰু কওকচোন। এফালে ডক্টৰে এটা বেমাৰৰ নাম লৈ থাকে, এফালে পোৱালি দাঙিবহে নোৱাৰোঁ, পইচাহে চিন্তা হৈ থাকে, ক'ৰ পৰা পাম ইমানবোৰ পইচা, কেনেকৈ চিকিৎসা কৰিম, এইবোৰহে টেনশ্যন হৈ থাকে। আকৌ পোৱালিও দাঙিব লাগে, এনেকুৱা কষ্ট হৈছে বা ভগৱানে সত্তুকো মানে এনেকুৱা লাইফ নিদিয়ক, যিটো আমাৰ মানে লাইফ হৈ আছে এতিয়া। এনেকুৱা জীৱন কাকো নিদিয়ক মানে, এনেকুৱা জীৱন সহ্য কৰাটো মানে ইমান সহজ কথা নহয় কাৰো। আজি যদি ভিডিঅ'টো চাই ভাল পালে, তেনেহ'লে লাইক, কমেণ্ট, ছাবস্ক্ৰাইব কৰিব। প্লিজ ছাবস্ক্ৰাইব এটাটো কৰিয়ে দিব আপোনালোকে, বহুত কষ্ট হয় দেহাৰ লগত ভিডিঅ' বনাটো। আৰু আপোনালোককো দেখাই থাকিম, কি হৈছে কি নহৈছে সকলোবোৰ জনাই থাকিম। আপোনালোকে গুৱাহাটীত গ'লে দিম ভিডিঅ' আপোনাক, ডক্টৰে কি বুলি কয় কি নকয়। আৰু এতিয়া ভাবিছোঁ ভিডিঅ'টো সমাপ্ত কৰোঁ, তামান টোপনি মাৰি আছে।